হাই ফ্ৰেণ্ডছ, আজি আমি বাহিৰত কিবা বনাই আছো দেখুৱাম। এই যে ব্ৰইলাৰৰ চালটা ভাজি আছো আমি। বাহিৰত জুই পুৱাই ঠাণ্ডা দিনত বাহিৰত জুই পুৱাই ব্ৰইলাৰৰ চালটা আৰু মজাই বেলেগ হ'লে মানে প্ৰায় ব্ৰইলাৰৰ চালটা খাৱাৰ কথা নাছিল, মাংস আৰু ৰুটি খাৱাৰ কথা আছিল। বাহিৰত জুই ধৰছোঁ যিহেতু ঠাণ্ডাৰ বতৰ, জুই পুৱাই মানে পুৰা ফেচিলিটি কৰি বনাই খাম বুলি ভাবিছিলোঁ। পিছত যাওঁতে দেৰি হ'ল, 7টা বজাত দিছে। আজিকালি মানে একজনক খাবই বোলে লাগাই হ'ল, ধৈৰ্য নাই আৰু। আজিকালি মানে সন্ধিয়া সোনকালে লাগে, 4টা বজাতে। 7টা বজালৈকে আৰু মাংস নাপায়ে মানে। ইখান আৰু ব্ৰইলাৰৰ চাল তাকে পাইছে, তাকে লৈ আহিছে আৰু বনাই আছোঁ। এতিয়া আৰু ৰুটি খাৱা নহ'ব, ভাতে দিয়ে খাব লাগিব আৰু। ধুনীয়াৰ পাত চাত দিওঁ, এতিয়া মজা কৰি খাই আছোঁ আমি। আৰু আপোনালোকেও খাবচোন এনেকৈ। আৰু কি দিছোঁ, ওলকবি দিছোঁ, আলু দিছোঁ, মটৰ দিছোঁ, ধুনীয়াৰ পাত দিম, এতে মজা লাগব খাই। আৰু এতিয়া জাল অলপমান ওলাই থওঁ আমাৰ পাপাৰ কাৰণে, জালুকৰ গুড়া দিম। হ'ব না এইখিনি ওলালে? অলপ আলু ওলাওঁ না। এই আমাৰ পাপাৰ কাৰণে ওলাই আছোঁ, মানে চিৰাজ পাঠকৰ কাৰণে। এতিয়া এইটো যে জালুকৰ গুড়া দিম আৰু চাই থাকক আপোনালোকে। এই জালুকৰ গুড়া দিম, এতিয়া কালাৰটো বেলেগ হৈ যাব, মানে অলপ লাল লাল মজা কালাৰ হ'ব অলপ। ঠাণ্ডা দিনত এনেকৈ খাব পাৰে আৰু ফেচিলিটি কৰি জুতিৰ বনাই জুই পুৱাই খৰি নাই হ'ব। আৰু এতিয়া জালুকৰ গুড়া দিলোঁ, আমি অলপ 5 মিনিটমান পিছত আৰু নামামে ব্ৰইলাৰৰ চালটাটো। আৰু আপোনালোকেও খাব, মজা লাগে খাই এনেকৈ।